নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দিবলৈ গৈ আছোঁ PM কিষাণৰ এটা নতুন আপডেট। যিসকল হিতাধাৰকে PM কিষাণৰ টকা লাভ কৰি আহিছে তেখেতসকলৰ কাৰণে এটা বিশেষ খবৰ আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যোগেদি ইতিমধ্যে দেশৰ লাখ লাখ কৃষকে প্ৰতিটো কিস্তিত নিজৰ একাউণ্টত 2000 টকাকৈ লাভ কৰি আহিছে আৰু 2019 চনতে আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে ইতিমধ্যে দুখীয়া কৃষকসকল উপকৃত হৈ আহিছে আৰু চৰকাৰেও PM কিষাণৰ প্ৰায় 18টা কিস্তি ধন কৃষকসকলৰ কাৰণে মোকলাই দিছে আৰু কৃষকসকলক এই ধন লাভ কৰিছে আৰু কিছুদিন পিছতেই চৰকাৰে নতুন বছৰত PM কিষাণৰ 19 নম্বৰ কিস্তি ধনো মোকলাই দিব। গতিকে যদি আপুনি PM কিষাণৰ ধন লাভ কৰি আছে বা আপুনি লাভ কৰি আহিছে আৰু যদি বৰ্তমান হঠাৎ আপোনাৰ একাউণ্টত এই পইচা নোসোমোৱা হৈ গৈছে বা বন্ধ হৈ গৈছে পইচা সোমালে তেতিয়াহ'লে আপোনালোকে নতুন কাম কৰিব লাগিব। এটা নতুন আপডেট আহিছে, কি কাম কৰিব লাগিব মই এই বিষয়ে এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে PM কিষাণৰ টকা পাবৰ কাৰণে আপোনালোকৰ যিখন হিতাধিকাৰী লিষ্ট সেই হিতাধিকাৰী লিষ্টখন আপুনি চেক কৰিব লাগিব আৰু এই লিষ্টখনত যদি আপোনাৰ নামটো নাই তেতিয়াহ'লে আপোনালোকে KYC আপডেট কৰিব লাগিব। যদি আপুনি PM কিষাণৰ টকা আগতে পাইছিলে কিন্তু বৰ্তমান পোৱা নাই তেতিয়াহ'লে আপুনি KYC আপডেট কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব। আপুনি ইয়াত চাৰ্চ কৰিব লাগিব pmkishan.gov.in চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছতেই দেখিব এটা পেজ খোল খাইছে PM কিষাণ সন্মান নিধি যিটো অফিচিয়েল পেজ আছে। এতিয়া আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকিব তললৈ গৈ থাকক। স্ক্ৰল ডাউন কৰি গৈ থাকিলে আপুনি দেখিব সোঁফালে আছে তলত চাবৰ বাবে বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপশ্যন আছে, দেখিছেনে? বেনিফিচিয়াৰী লিষ্ট ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব আৰু এই পেজটোত আপুনি ওপৰত দেখিছেনে ষ্টেট, ইয়াত আপুনি আছাম কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্ট দিছে আপোনাৰ নিজৰ জিলাখন আপুনি ইয়াত বাছনি কৰিব। আপোনাৰ যি জিলাত আপুনি PM কিষাণ ধন আঁচনি লাভ কৰে সেই ডিষ্ট্ৰিক্টখন আপুনি বাছনি কৰিব। ইয়াৰ পিছত আপুনি চাব ডিষ্ট্ৰিক্ট ইয়াত চিলেক্ট কৰিব, আপোনাৰ যি হয় চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছতে ব্লক ডেভেলপমেণ্ট ব্লক এইটো খণ্ড উন্নয়ন আপোনাৰ যি হয় আপুনি ইয়াত চাব, নামটো চাই আপুনি চিলেক্ট কৰিব। ইয়াৰ পিছতে ভিলেজটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ হাতত এখন দীঘলীয়া লিষ্ট ওলাই আহিব আৰু এইখন এলফাবেটিক হিচাপত আছে। ইয়াৰ পৰা যিদৰে আপুনি এইফালৰ পৰা আপোনাৰ গাঁওখনৰ নামটো ইয়াত আপুনি চাই যাব লাগিব, বিচাৰিব লাগিব। আপুনি এফালৰ পৰা চাই যাওক দীঘলীয়া লিষ্ট গাঁৱৰ নামটো। গতিকে গাঁৱৰ নামৰ লগতে আপোনাৰ কোড এটা আছে, গতিকে আপুনি দুটা এনেকৈ চাই যাব, কৈ থাকক। আপুনি যেতিয়া পাব তেতিয়া তাত ক্লিক কৰি দিব, এনেকৈ গৈ থাকিব। আৰু যদি আপুনি আপোনাৰ গাঁওখনৰ নামটো ইয়াত বিচাৰি পালে আপুনি ইয়াত ক্লিক কৰি দিব, চাই যাব, ক্লিক কৰিব। যদি পাইছে ঠিক আছে মই পাই গ'লোঁ, ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত আপুনি গেট ৰিপৰ্ট তলত দেখিছে তাত ক্লিক কৰিব। দিয়াৰ পিছত এটা পেজ খোল খাব, তললৈ স্ক্ৰল ডাউন কৰি দিয়ক। প্ৰথমতে আছে চিৰিয়েল নম্বৰ, ফাৰ্মাৰ নেম আৰু জেণ্ডাৰ। চিৰিয়েল নম্বৰটো মানে আপোনাৰ ক্ৰমিক নম্বৰটো, ফাৰ্মাৰ নেম কৃষকৰ নাম, আপোনাৰ নাম থাকিব আপুনি যদি PM কিষাণৰ ধন লাভ কৰে, আৰু শেষত থাকিব জেণ্ডাৰ, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। ইয়াত 1 2 3 4 দেখিছে তলত 50টাকৈ আহিছে ইয়াত লিষ্টখনত। গতিকে আপুনি ইয়াতো এলফাবেটিকেলি নাম আছে এৰ পৰা যিদৰে আছে, গতিকে আপোনাৰ নামটো ইয়াত আপুনি চেক কৰিব আছে নে নাই আপুনি চাই যাব। এনেকৈ 1 2 নাযায় 3 ক্লিক কৰি দিব। 4টা পেজ আছে ইয়াত, গতিকে আপুনি এনেকৈ 4টা পেজ চাই ল'ব পাৰিব। যদি ইয়াত আপোনাৰ নামটো নাই পোৱা তেতিয়াহ'লে আপুনি কি কৰিব লাগিব মই কৈ দিছোঁ। আপুনি যদি ইয়াত নিজৰ নামটো নাই পোৱা আপুনি আকৌ বেক মাৰিব লাগিব। বেক কৰি ইয়াত দেখিছেনে সোঁফালে ওপৰলৈ আহক, বাওঁফালে আছে KYC বুলি এটা অপশ্যন আছে, দেখিছেনে? তাত আপুনি ক্লিক কৰিব লাগিব আৰু ইয়াত আপুনি আধাৰ নম্বৰ দি আপুনি ইয়াত KYC আপডেট কৰিব লাগিব। কৰিলে আপোনাৰ ধন একাউণ্টত সোমাই যাব। ভিডিঅ'টো এখনে চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।